মই কি হাতত লৈ আছোঁ আজি মানে আমি ক'বলৈ যাম সেইকাৰণে কিবা সোমাই আছে নেকি আমি এফালে যাম সেইকাৰণে মানে মেকআপ মানে নাযাওঁ যাবলৈ লৈছিলোঁ কিন্তু নাই নোৱাৰিলোঁ আজি মই কেনেকৈ মেকআপ কৰিম দেখো কেনে ঘৰতে মেকআপ কৰিছোঁ আৰু লিনেও লকডাউন তাতে মেকআপ কৰিব লাগিব ন কেতিয়াবা মন যায় দিয়কচোন আজি কোনটো মেকআপ কৰিম প্ৰথমতে ক্ৰীম ঘঁহি ল'ব বাই ফাউণ্ডেশ্যন মই ফাউণ্ডেশ্যন ঘঁহা নাই ক্ৰীম ঘঁহি লৈছোঁ আপোনালোকে দুটা কালাৰ থাকে ইয়াত এইটো ডাঠ এইটো পাতলা আপুনি ডাঠটো ল'ব পাৰে পাতলাটো ল'ব পাৰে মই পাতলাটো লৈছোঁ আমি এলাহাবাদলৈ গৈছিলোঁ দেই এদিন নহয় এমাহ তেতিয়া মই নিজে মেকআপ কৰিছিলোঁ আমাৰ বিহু আছিলে আমাৰ লগত যে দাদা কেইটামান আছিলে ভাওনা কৰিছিলে বাৰু তাহাঁতে অভিনয় কৰিছিলে মই মানে একদম ভূতটো নিচিনাকৈ মেকআপ কৰি পেলালোঁ গোটেই এইফালেও আঁকিলোঁ গোটেই মুখখন আঁকি পেলালোঁ তো তাহাঁতি হাঁহিছে মই ভাবিছোঁ মই আইনাও লোৱা নাই এনেই তাৰপিছত দেখিছোঁ গোটেইফালেও এইফালে গোটেই এইডোখৰলৈকে লৈছোঁ একদম এনেকৈ পকাই কেনেকুৱা লেজানি লাগিছিলে মোক এনেকৈ ঘঁহিব মোৰ নাকটোত বেছি লওঁ কিন্তু যদি মানে কিবা হয় যদি বেছি হৈছে বুলি ভাবে কেতিয়া কিবা কাপোৰ এখন ল'ব মই ইয়াতে থৈ কাপোৰ এখন ল'ব বা এনেকৈ মোহাই দিব মই হাতেৰে মোহাই দিছোঁ এতিয়া মোৰ ষ্টিক এপাত আছিলে ষ্টিক পাত মায়ে ক'ৰবাত হেৰি এতিয়া ক'ত গ'ল জানো মায়ে জানে মই এতিয়া কমলা লৈছোঁ চকুত ঘঁহিবলৈ এইপাতে কৰি দিছোঁ আৰু নাই যে অকণমান জুম কৰি দিছোঁ জুম নহয় ইয়াত ওপৰতে অহা নাই নেকি পোহৰটো অকণমান ভালকৈ অহা নাই এয়া এনেকৈ ল'ব পৰি গ'লে মোৰতো নাই কিন্তু দেই মানে মই আৰচি এখনত লৈ থৈ লৈছোঁ পৰিলে মই আৰু সেউজীয়া লৈছোঁ লগত পিংক ল'ম মই দুটা কালাৰ আছে ইয়াৰ মাজত ডাঠো আছে পাতলো আছে মই এই পাতলটো ল'ম এই পাতল মানে ইয়াত থকা এইকেইটা গালত ঘঁহাহে আছিলে কি চকুত ঘঁহা এইকেইটা ইয়াৰ বাহিৰত থকা পিংকেইটা মানে গালত ঘঁহা আৰু এটা মেকআপ আছিলে ক'ত গ'ল জানো মই কথা কিছুমান কৈ থাকোঁ আৰু এনেই ঘৰত আছোঁ আৰু ক'লৈকো নাযাওঁ নহয় এতিয়া গালত ঘঁহিম অকণমান ছোৱালীবোৰেতো গালখন অলপমান বগা কৰিব বিচাৰে বা ৰঙা কৰিব এয়া ভালকৈ মই দেখুৱাই দিম ল'লোঁ ইয়াত মোক লিপষ্টিক আহিছিলে
লিপষ্টিক মই বেছি মানে একদম জমক মানে ৰচকী নিচিনাকৈ ৰচক পচককৈ মই ইমান নঘহোঁ মানে গুটি উঠে যে ইয়াত লিপষ্টিক আছিলে ইয়াত গুলপীয়া ৰঙা আৰু হেৰি কালাৰ এইটো কি কালাৰ আছিলে এনেকুৱা কালাৰটো একদম ডাষ্ট যে কালাৰটো সেইটো আছিলে না সেইটো এতিয়া মই ডাষ্ট কি মাজৰ পিংক কালাৰটো লৈছোঁ মই লিপষ্টিক নলওঁ মই বেলেগ এটা লিপষ্টিক লওঁ কাৰণ এইটো কালাৰত ঘঁহা লাগি যাব মুঠ সেইখন এৰাই আছে এইটো হেৰি কৰিব লাগে চাই লৈছোঁ ইয়াত মই চাই লৈছোঁ ধুনীয়া হৈছে ইয়াত মই দেখুৱাবলৈ চেষ্টা কৰিম এয়া মাৰ অনলাইন ক্লাছ কৰিব লাগে মোৰ 6 মিনিট গ'লেই ইয়াৰ লগতে এতিয়া মই দেখুৱাই দিম ভালকৈ ব'লক হাই ফ্ৰেণ্ডছ এয়া আছিলে মোৰ আজিৰ মেকআপ এইটো আজি মোৰ মেকআপ এইটো আছিলে ওলাইছেনে বাৰু ওলাইছে মোৰ ইয়াত চাইনাখনত বেছি ধুনীয়া লাগে ফ্ৰেণ্ডছ এয়াই আছিলে মোৰ আজিৰ মেকআপ ভাল লাগিছেনে মোৰ ইমান ভাল নালাগে পেটুলি যে ধন্যবাদ